স্কুলত যোৱা তুমি স্কুলত যোৱা নে যোৱা স্কুলত অংগনবাড়ী স্কুলত যোৱা ন ক'ত যোৱা অংগনবাড়ী স্কুলত যোৱা কোন শ্ৰেণী অংকুৰ নে কি কোন শ্ৰেণী ক্লাছ 1 ধুনীয়া ক'ত শিকিলা কেনেকে শিকিলা কামটো কোনে শিকাই দিলে দেউতা শিকিলে সন্ধিয়াতে আছে নেকি দেউতা আছে নেকি ইয়াতে আছে ক'ত আছে এই ধুনীয়া এইটো ইমান বঢ়িয়া লাগিছে ন মজা লাগিছে ইয়াৰ পিছত আকৌ গাব লাগিব ন আৰু জানানে গীত এইটোৰ বাদে আৰু জানানে জ্যোতি সংগীতো জানা জ্যোতি সংগীতো জানা হয়তো আৰু তুমি ৰাভা সংগীত আৰু কিবা শিকিছানে এইটোৱেই জ্যোতি সংগীত ৰাভা সংগীত বেলেগ বেলেগ জানা ন আমি লক্ষ্য কৰিলো অলপ আগতে ধুনীয়া হ'ব আৰু ৰাভা সংগীতো জানা বেলেগ বেলেগকে জানা ন অলপ আগতে এটা ডাঙৰ কথা গানটো অলপ হাই স্কেলত ধৰিলে হাই স্কেলত ধৰিলেও এই যে ওপৰখিনি আমি গাব পাৰিছে গাব পৰা নাই কিন্তু বহুত কিবা মাজত ধৰি দিছে গৈছে বৰ এটা মিছ হোৱা নাই আৰু তালটো যে ইমান বঢ়িয়াকে ৰাখিছে ন তালটো আমি বুঢ়াবিলাকে ৰাখিব নোৱাৰো বহু সময় ইমান ধুনীয়াকে তালটো ৰাখিছে তোমাক অলপ লম নেকি অলপ লম নেকি অলপ তোমাৰ কিবা ভয় লাগিছে এটা চুপ খাম নেকি চুপ খাম এইফালে ঘূৰি আহিবা এইফালে ঘূৰি ধুনীয়া ধুনীয়া সকলোৱে এটা জোৰে হাত চাপৰি লোৱা ঘূৰি লাগি আছে ধুনীয়াকে জ্যোতি সংগীত ৰাভা সংগীত বেলেগ বেলেগ ধুনীয়া জানে আমি অলপ আগতে লক্ষ্য কৰিলো